মানে ৰাকেশ ছাৰক বহুত ভাল পাইছোঁ, তেওঁ বহুতখিনি আমাক সহায় কৰিছে। তো আমি ৰাকেশ ছাৰে জিতাটো বিচাৰোঁ। আগতে আছিলোঁ বিজেপিত, এতিয়া আজি আমি জইন কৰিছোঁ নতুনকৈ UPPL-ত। এইটোৱে প্ৰমাণ। আৰু ইয়াত তাৰমানে আজি আমাৰ চতপুৰ সমষ্টিত যি আৰু কম্পিটিশ্যন হ'ব, ইয়াত কোনো নাই তাৰমানে আমাৰ যে UPPL জিতিবই, এইটো নিশ্চিত হৈছে। আৰু ৰাইজ যিবিলাকে আকৌ BPF-ত আছিলে সকলোৱে গম পাইছে, মানে ৰিজাল্টটো পাই গৈছে। এতিয়া মানে বেলেগ দলত থাকি লাভ নাই, কোনো বিজেপি নাই, কোনো BPF নাই ইয়াৰ অকল UPPL ৰাকেশ ব্ৰহ্ম চতপুৰত। তাৰমানে মিটিংবিলাক চাই গম পাই আছে যে BPF নাই, জিৰ' গৈ আছে। এতিয়া কিছুমান সভাত এটা উঠাই দি আহিছে, এতিয়া মানুহ নায়েই ইয়াত। তাৰমানে BPF কৰা আৰু বিজেপি কৰা মানে একো লাভ নাই সিহঁতৰ। সেইকাৰণে সকলোৱে আহি যে ৰাকেশ ব্ৰহ্ম জিতিবই নিশ্চিন্ত হৈছে, সেইকাৰণে সকলোৱে আহি যোগদান কৰিছে। মানে ৰাকেশ ছাৰক বহুত ভাল পাইছোঁ, তেওঁ বহুতখিনি আমাক সহায় কৰিছে। তো আমি ৰাকেশ ছাৰে জিতাটো বিচাৰোঁ। এইখিনিয়ে আৰু। আগতে কিবা দলত আছিল নেকি? আগতে আছিলোঁ বিজেপিত, বিজেপি দলত। এতিয়া আজি আমি জইন কৰিছোঁ নতুনকৈ UPPL-ত। বিজেপি দলতকে UPPL-এ ভাল কাম কৰিছে। হয়, কৰিছে। তো সেইটোৱে বিচাৰোঁ আমি, UPPL জিতিব লাগে। এই নিৰ্বাচনত ৰাকেশ ব্ৰহ্মক জয় কৰাব আপোনালোকে? কৰিম নিশ্চয়। এইখিনিয়ে সকলো ফালে তেখেতে উন্নয়ন কৰিছে নেকি? হয়, কৰিছে। আপোনালোকৰ এৰিয়াত কি উন্নয়ন কৰিছে? আমাৰ এৰিয়াত আমি বৰ্তমানতো আমাৰ এইখিনিত মানে মন্দিৰ এটা আমাক লাগে, বনাই আছিলোঁ, আধা হৈ আছে। এইখিনি সম্পূৰ্ণ হোৱাটো বিচাৰোঁ। ৰাস্তাটো অসুবিধা, মানে যেতিয়া বৰষুণ দিয়ে আমি একদম নলাৰ পানী দি খোজ কাঢ়িব লাগে। তো আমি ৰাস্তাটো হোৱা বিচাৰোঁ। এইখিনিয়ে, সেইখিনি আশা তেখেতে পূৰণ কৰিব? নিশ্চয় কৰিব বুলি আশা কৰিছোঁ। কেনেকুৱা? এইটোৱে প্ৰমাণ। আৰু ইয়াত তাৰমানে আজি আমাৰ চতপুৰ সমষ্টিত যি আৰু কম্পিটিশ্যন হ'ব, ইয়াত কোনো নাই তাৰমানে আমাৰ যে UPPL জিতিবই, এইটো নিশ্চিত হৈছে। আৰু ৰাইজ যিবিলাকে আকৌ BPF-ত আছিলে সকলোৱে গম পাইছে, মানে ৰিজাল্টটো পাই গৈছে। এতিয়া মানে বেলেগ দলত থাকি লাভ নাই, কোনো বিজেপি নাই, কোনো BPF নাই ইয়াৰ অকল UPPL ৰাকেশ ব্ৰহ্ম চতপুৰত। যিসকলে যোগদান কৰিছে তেওঁলোকে নিজ ইচ্ছামতে আহিছে? নিজ ইচ্ছামতে আহিছে। তাৰমানে মিটিংবিলাক চাই গম পাই আছে যে BPF নাই, জিৰ' গৈ আছে। এতিয়া কিছুমান সভাত এটা উঠাই দি আহিছে, এতিয়া মানুহ নায়েই ইয়াত। তাৰমানে BPF কৰা আৰু বিজেপি কৰা মানে একো লাভ নাই সিহঁতৰ। সেইকাৰণে সকলোৱে আহি যে ৰাকেশ ব্ৰহ্ম জিতিবই নিশ্চিন্ত হৈছে, সেইকাৰণে সকলোৱে আহি যোগদান কৰিছে। আৰু এইকেইদিন যিকেইদিন বাকী আছে, এইকেইদিনৰ ভিতৰত BPF আৰু বিজেপি নাইকিয়াই হ'ব। মুছলপুৰত অভিলেখ গঢ়িব? অভিলেখ সম্পূৰ্ণ 50,000 পাৰ হ'ব এইবাৰ, নিশ্চিন্ত এইটো। আজি কিমান সংখ্যকে যোগদান কৰিলে? আজি 200ৰ ওপৰত জইনিং হৈছে আমাৰ ইয়াত পাৰ্কত। আৰু ইয়াৰ আগতো আৰু দিনতো জইনিং হৈছে, এতিয়া ইয়াত 200ৰ ওপৰত হৈছে। কি কি দলৰ পৰা আহিছে তেওঁলোক? এতিয়া আজি অহাটো আমাৰ BPF আৰু বিজেপি দুটা দলে আহিছে। যোগদান কৰিছে? হয়, আমি UPPL-ক ভোট দিম বুলি ৰাইজে আমি আগবাঢ়ি আহিছোঁ। আহি মতন আমি যোগদান কৰি লৈছোঁ। আমি ছাৰক খুব ভাল পাওঁ, সেইকাৰণে আমি যোগদান হৈছোঁ। আগতে কিবা দলত আছিল আপোনালোকে? আমি একোতে নাই, ডাইৰেক্টলি UPPL-ত আহিছোঁ। কিয় এই দলটো বাছনি কৰি ল'লে? ভাল লাগছে আৰু সেনেকে আহি কিনে আৰু ভাল লাগছে। কাম চব ভাল লাগছে, ৰাস্তা ঘাট ভাল কৰিছে, চব যি কয় সেয়ে ছাৰে কৰি আছে, সেইকাৰণে ভাল লাগছে। ৰাকেশ ব্ৰহ্ম ছাৰে কথা দিয়া মতে কাম কৰি আছে। আমি দেখাত আমি কিন্তু ভাল পাইছোঁ। তেখেতক লৈ আপোনালোকৰ কিবা আশা আছে? আশা আছে আৰু দলং চলং এইগিলাখান ভাল কৰি দিলি, তাৰে কাৰণে আমি কিছুমান দুই এষাৰ কথা কওঁ গেছি, আৰু ছাৰে এইখিনি কৈ দিলে আমি ভাল পাম। আৰু এই নিৰ্বাচনত তেখেতক জয়যুক্ত কৰাব আপোনালোকে? জয়যুক্ত কৰোঁ।